বন্ধুসকল এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক খুব সহজতে তিলপিঠা কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাকে দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। তিলপিঠা বনাবৰ বাবে 3 কাপ বৰা চাউল লোৱা হৈছে আৰু চাউলখিনিত প্ৰয়োজন মতে পানী দি প্ৰায় 5 ঘণ্টামান সময় ৰাখিব লাগিব। পাঁচ ঘণ্টাৰ পিছত চাউলখিনি ভালদৰে ধুই ল'ব লাগিব। তাৰ পিছত ফুটা থকা খৰাহী এটাত ৰাখি অতিৰিক্ত পানীখিনি চাউলৰ পৰা নিগৰিবলৈ দিব লাগিব। এতিয়া মিক্সিৰ সৰু জাৰটোত বৰা চাউল অলপমান দি গুড়ি কৰি ল'ব লাগিব। বৰা চাউলখিনি গুড়ি কৰোঁতে মই 15 ছেকেণ্ডকৈ 1 নং ছুইচত দুবাৰ মিক্সিটো চলাই পিঠাগুড়িখিনি তল ওপৰ কৰি তাৰ পিছত 3 নং ছুইচত 30 ছেকেণ্ড মিক্সিটো চলাইছোঁ। এতিয়া পিঠাগুড়িখিনি আটা চলা ঘন চালনী এখনত দি চালি ল'ব লাগিব। পিঠাগুড়িখিনি চলাৰ পিছত পাত্ৰ এটাত ৰাখি ভিডিঅ'টোত দেখুৱাৰ দৰে হাতেৰে লাহেকৈ টিপি দিব লাগিব। ঠিক একেদৰে বাকী বৰা চাউলখিনিও মিক্সিত গুড়ি কৰি ল'ব লাগিব। তিলপিঠাক পিঠাৰ ৰজা বুলি ক'লেও ভুল নহয়। বিহুৰ সময়ত ঘৰলৈ অহা আলহীক চাহৰ লগত খাবলৈ প্লেটত যিয়ে নিদিয়ক কিয় তিলপিঠাটো নহ'লে প্লেটখন সম্পূৰ্ণ নহ'ল যেন লাগে। লাগিলে আলহীয়ে পিঠাটো নুচুৱকেই। সেয়ে বহুলোকে কিনি অনা পিঠাৰে হ'লেও এই কামটো চলায়। বহুতে এই পিঠাটোক বিহু কেইদিনত ওলোৱা সোমোৱা পিঠা বুলিও কয়। তথাপি এই পিঠাৰ তুলনা নহয়। অৱশ্যে অন্য সময়ত এই পিঠাৰ গুৰুত্ব কিমান প্ৰতিজন পিঠাপ্ৰেমী অসমীয়াই জানে। এই পিঠাখিনি বিহুৰ পিছত বনোৱা হৈছে। ভাবিলোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁ। ভিডিঅ'টো শেষলৈকে চাবলৈ আপোনালোকক অনুৰোধ জনালোঁ। ভিডিঅ'টো তিলপিঠাৰ লগত জড়িত প্ৰয়োজনীয় কেইবাটাও দিহা দিয়া হৈছে। ভিডিঅ'টো চোৱাৰ পিছত তিলপিঠা বনাবলৈ একেবাৰে নজনা এগৰাকীও তিলপিঠা বনাব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। তিলপিঠা বনাবৰ বাবে বৰা চাউলৰ পিঠাগুড়ি প্ৰস্তুত হৈ গৈছে। পিঠাবোৰ যদি লগে লগে বনাব বিচৰা নাই তেনেহ'লে পিঠাগুড়িখিনি তিতা কপাহী কাপোৰ এখনেৰে ঢাকি ঢাকোন লগাই ফ্ৰিজত ৰাখিব পাৰিব। তাৰপিছত যেতিয়াই মন যায় তেতিয়াই বনাব পাৰিব। তিলপিঠাৰ ভিতৰত দিয়া পুৰৰ বাবে আমাক লাগিব ধুই লোৱা তিল অলপমান, গুড়খিনি মিহিকৈ কাটি ল'ব লাগিব, ইলাচি আৰু সামান্য নিমখ। কেৰাহীখন জুইৰ ওপৰত গৰম কৰি তাতে তিলখিনি দি তিলখিনি অলপ সময় ভাজিব লাগিব। তিলখিনি অলপ সময় ভজাৰ পিছত তিলখিনি ফুটিবলৈ আৰম্ভ কৰিব আৰু ভজা তিলৰ এটা ধুনীয়া সুবাস ওলাবলৈ ধৰিব। অলপ সময় ভজাৰ পিছত তিলখিনি ধুনীয়া মচমচীয়া হৈ পৰিছে। এতিয়া তিলখিনি জুইৰ ওপৰৰ পৰা নমাই অলপমান ঠাণ্ডা হ'বলৈ দিব লাগিব। তিলখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সিৰ জাৰটোত ইলাচি আৰু সামান্য নিমখ দিব লাগিব। তাৰপিছত ভজা তিলখিনি দি মিক্সিত অলপ সহতাকে গুড়ি কৰি ল'ব লাগিব। এতিয়া তিলৰ গুড়িখিনিৰ ওপৰত মিহিকৈ কটা গুড়খিনি দি মিক্সিত আকৌ এবাৰ গুড়ি কৰি ল'ব লাগিব। তেতিয়া তিল আৰু গুড়ৰ মিশ্ৰণটো বৰ ধুনীয়াকৈ মিলি পৰিব। পিঠাত দিবৰ বাবে পুৰৰ মিশ্ৰণ প্ৰস্তুত হৈ গৈছে। আনহাতে পিঠাগুড়িখিনিও ফ্ৰিজৰ পৰা প্ৰায় আধা ঘণ্টামান সময়ৰ আগত উলিয়াই অনা হৈছে।
টাৱাখন ভালদৰে গৰম কৰি জুই সামান্য কমাই ল'ব লাগিব। তাৰ পিছত ডাঙৰ চেকনি এখনত পিঠাগুড়ি অলপমান দি টাৱাখনৰ ওপৰত বহলাই চালিব লাগিব। এতিয়া পিঠাগুড়িখিনিৰ ওপৰত তিল আৰু গুড়ৰ মিশ্ৰণ অলপমান দি পিঠাটো মেৰিয়াই ৰোল কৰিব লাগিব। তাৰ পিছত পিঠাটো টাৱাখনৰ কাষত অলপ সময় ৰাখিব লাগিব। অলপ সময়ৰ পিছত তিলপিঠাটো মচমচীয়া আৰু টান হোৱা যেন লাগিলে নমাই থ'ব লাগিব। এই নিয়মত তিলপিঠা বনালে তিলপিঠা বহুদিনলৈকে ভালে থাকিব আৰু ঠিক একেদৰে বাকী তিলপিঠাখিনিও বনাই ল'ব লাগিব। তিলপিঠা বনোৱা টাৱাখন তেলেতীয়া হ'লে পিঠা বনাবলৈ বৰ দিগদাৰ হয়। সেয়ে টাৱাখন ভালদৰে গৰম কৰি শুকান পিঠাগুড়ি অলপমান দি পিঠাগুড়িখিনি দি যোৱাব লাগিব। তাৰপিছত টাৱাখন পৰিষ্কাৰ কৰি কাপোৰেৰে মোহাৰি তেলেতীয়া ভাৱটো আঁতৰাব পাৰি। তিলপিঠা এনেকৈও বনাব পাৰে। পিঠাগুড়িখিনি হাতেৰে হেঁচি তাৰ ওপৰত তিল আৰু গুড়ৰ মিশ্ৰণ দি ৰোল কৰিব পাৰে। এইখন জেলেপি বনোৱা কেৰাহী হয়। ইয়াত তিলপিঠা বনাবলৈ বৰ ভাল হয়। কেৰাহীখন বহল আৰু সমান হোৱাৰ বাবে পিঠাবোৰ বনোৱাৰ লগতে পিঠাবোৰ মচমচীয়া হ'বৰ বাবে কাষত ৰাখিবলৈও সুবিধা হৈছে। ভিডিঅ'টো ভালদৰে চোৱাৰ পিছত ভিডিঅ'টোত দেখুৱাৰ দৰে যদি আপোনালোকে তিলপিঠা বনাবলৈ চেষ্টা কৰে তেনেহ'লে তিলপিঠা বনাবলৈ অনায়াসে পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। তিলপিঠাৰ ভিতৰত দিয়া পুৰৰ ওপৰতে তিলপিঠাৰ সোৱাদ নিৰ্ভৰ কৰে। সেয়ে তিলপিঠাৰ ভিতৰত সঠিক পৰিমাণৰ তিল আৰু গুড়ৰ মিশ্ৰণ দিব লাগে। তেতিয়াহে পিঠাবোৰ খাবলৈ বৰ সোৱাদ হয়। কিনি অনা পিঠাবোৰত কিছুমানে এই পৰিমাণটো কমাই দিয়ে বাবে খাবলৈ বৰ এটা ভাল নালাগে। পিঠাগুড়িকে খাইছোঁ যেন লাগে। সেয়ে সকলোৱে তিল আৰু গুড়ৰ মিশ্ৰণ অলপমান সৰহকৈ দি তিলপিঠাবোৰ বনাবলৈ চেষ্টা কৰিব লাগে। তিলপিঠা প্ৰস্তুত হৈ গৈছে। এতিয়া চাহ বা কফিৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰিব। কণ্টেইনাৰ এটাত সান্দহগুড়ি অলপমান ৰাখি তাৰ ওপৰত তিলপিঠাখিনি যদি ৰখা যায় তেতিয়া পিঠাখিনি বহুদিনলৈকে মচমচীয়া আৰু ভাল হৈ থাকিব। বন্ধুসকল, আপোনালোকৰ নিশ্চয় মোৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেকুৱা আমাৰ থলুৱা ৰেচিপিবোৰৰ ভিডিঅ'বোৰ মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে লগে লগে পাই যাব। নতুন ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।